বিটিচিৰ তামোলপুৰত 12গৰাকী হিন্দু বঙালীৰ নাম ডি ভোটাৰৰ তালিকাত আহিলে সন্দেহযুক্ত নাগৰিকৰ তালিকাত কিন্তু কিছুদিন আগতে বিটিচিৰ ইএম অৰূপ কুমাৰ ডেক দেখা পাইছিলোঁ মিয়াসকল বাংলাদেশী মুছলিমসকল বাংলাদেশী ফকতীয়া অৰূপ কুমাৰ ডেৰ ভাষণ যে আমাৰ চৰকাৰৰ দিনত বঙালী হিন্দুক মাৰা বঙালী হিন্দুক মুছলমানে বাংলাদেশৰ পৰা আহি মাৰিব ব্লাড ওলাই দিব এয়া সহ্য কৰা নহ'ব কেলা মাথু বঙালী হিন্দু মুছলিম কৰি নিজৰ মুনাফা আদায় কৰিব আৰু ৰাইজক টুপি পিন্ধাই থবা আকৌ ফকতীয়া ইএম গৰাকীক দেখা পালোঁ তামোলপুৰত যি 12গৰাকী হিন্দু বঙালীক ডি ভোটাৰৰ নটিছ দিছে সন্দেহযুক্ত নাগৰিকৰ নটিছ দিছে তাতে গৈ লেকচাৰ দি আছে যে যিকোনো সমস্যাৰ সমাধান আছে চিন্তা কৰিব নালাগে সেই কথাষাৰত মোৰ এটা সন্দেহ আছে যে আচলতে কৃষ্টিৰ ফিল্মৰ দৰে নিজৰে ভাইৰাছ নিজৰে এণ্টিডট তেনেকুৱা নেকি সন্দেহ হয় কিন্তু মোৰ কাৰণ যি সময়ত সেই ইএম গৰাকীৰ চৰকাৰে কা ইমপ্লিমেণ্ট কৰিছে আৰু সেই সময়ত সেই বঙালী হিন্দুৰ নাম কেনেকৈ ডি ভোটাৰত আহিলে সন্দেহযুক্ত নাগৰিকৰ লিষ্টত আহিলে এয়া কি ভয়ৰ বিজনেছ হয়নে নহয় क्योंकि ये डर का जो बिजनेस है ये बहुत बड़ा बिजनेस है पहले डराओ बाद में जाके बोलो कि कोई बात नहीं है मैं हूँ ना साथ में মানে বেমাৰ নহ'লে ডক্টৰৰ তাতে কেনেকৈ আহিব প্ৰথমতে বেমাৰী হ'ব দিয়া তাৰ পিছতহে ডক্টৰৰ তাতে আহিব আৰু ডক্টৰটো বহি আছে সেই ইনজেকশ্যন লৈ কিনে আৰু এই ক্ষেত্ৰত এই সময়ত অৰূপ কুমাৰ ডে আৰু মল্লা বৰুৱাক দেখা পাইছোঁ সেই ইনজেকশ্যন লৈ কিনে ৰাইজক টুপি পিন্ধাই আছে কিন্তু তাৰ ঢৌ শেষ নোহোৱাৰ আগতে 12গৰাকী হিন্দু বঙালীক ডি ভোটাৰৰ নটিছ জাৰি কৰিলে এয়াও যেন সেই ভয়ৰ বিজনেছৰ এটা বিজনেছ হয় কাৰ কি বিজনেছ আছে কৰি থাকক সময়ত मार्केट सेंस कर दिम आशा करूँ सकले मोर भिडिओ उद्देश्य बुझे चेष्टा तो भिडिओ को करते सकते तब तक हंसते रहो हंसते रहो सर्जन पाते रहो अस्सलाम वालेकुम।